हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ ভাল আমাৰো খুবেই ভাল আজি আমি এঠাইলৈ যাম কলৈ যাম বাৰু এতিয়া নকওঁ আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকক আমি ইতিমধ্যে গাড়ীত আহি বহিলো বলক এতিয়া আমি যাওঁ লিয়ানা এক্সপ্লেইন কৰি গৈ আছে দেই এয়া আমি আহি পাইছোঁহি আমাৰ গন্তব্যস্থানলৈ বহুত দিনৰ পৰা আহিম ভাবি থকা এটুকুৰা ঠাই মালিনী থান মালিনী থানখন অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ দক্ষিণ সীমান্তৰ চিলাপথাৰ নামৰ ঠাইৰ পৰা কেইমাইলমান উত্তৰ পূবত অৱস্থিত ইয়ালৈ সোমাই আহিয়ে যে মনটো ইমান ভাল লাগিল দেখিছেনে বাৰু দেৱালবোৰত ইমান ধুনীয়াকৈ ৰাধা কৃষ্ণৰ মূৰ্তিবোৰ অংকন কৰি থোৱা আছে ৰ'ব দেই দেখিছেনে বাৰু কেমেৰাটো হিলদুল কৰি আছে কি ক'ব এহাতে বেগ এহাতে পূজাৰ থালি লিয়ানাক বাপেকে লৈ আছে সেইবাবে মোক হেল্প কৰিব পৰা নাই আনুমানিক মালিনী থানখন 13-14 শতিকাত কোনোবা এজন চুতীয়া ৰজাই নিৰ্মাণ কৰা আমি চাকি বন্তি জ্বলাই সেৱা কৰি গোটেই মন্দিৰটোৰ চৌপাশখন চাওঁ বুলি ওলালোঁ পিছে চাকি বন্তি জ্বলোৱা আৰু সেৱা কৰাৰ সময়ত ভিডিঅ' বনোৱা নহ'ল কাৰণ আমাৰ লগত যিজন গৈছিল তেওঁ ভাত খাই যোৱাৰ বাবে বাহিৰতে থাকিল লোককথা অনুসৰি শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী বিয়াৰ পিছত এই ঠাইলৈ আহিছিল তেতিয়া দেৱী পাৰ্বতীয়ে মালিনীৰ ৰূপত অৰ্থাৎ মালিৰ ছোৱালীৰ ৰূপে তেওঁলোকক সেৱা সৎকাৰ কৰিছিল তেতিয়াৰ পৰাই এই ঠাইটুকুৰাৰ নাম মালিনী হ'ল মই আকৌ মন্দিৰটোৰ ভিতৰত পিটপিটাই ঘূৰি ফুৰি ভিডিঅ' বনাই থাকোঁতে পিছফালে ঘূৰি দেখোঁ বাপেক জীয়েক নাই সৌ আছক বাপেক জীয়েক কাণ্ড লিয়ানাই যে টিলিঙাকেইটা চুই চুই কিমান যে ফূৰ্তি পাইছে নহয় চাওকচোন আপোনালোকে কি ফূৰ্তি তাই তোমাৰ কাৰণে এই আছে জানিছে বলে দেখো বলে এতিয়া আমি মন্দিৰৰ পৰা বাহিৰলৈ ওলাই আহিছোঁ বাহিৰলৈ ওলাই আহি বাহিৰৰ চৌপাশখনো চাওঁচোন বলক মন্দিৰ ভাগলৈ সোমাই আহিয়ে প্ৰথমে শিৱলিংগটিয়ে পায় কিন্তু ইয়াতে লিয়ানাক সেৱা কৰোৱা নহ'ল আমি পোনে পোনে তালৈ গুচি গৈছিলোঁ যিহেতু মই আকৌ পুনৰ ঘূৰি আহি ইয়াতে চাকি জ্বলালোঁ সেইবাবে দেউতাকক ইয়াতো এবাৰ নমো কৰাই ল'বলৈ ক'লোঁ
যোৱাকালি অহাহেঁতেন চাগে বহুত মানুহ হ'লহেঁতেন দেই, বলবম নহয়। এইফালেদি ওপৰত যাব পাৰি চাগে, এইফালে পোনে পোনে চিৰিকেইটাৰে গ'লে ওপৰৰ ৰুক্মিণী মন্দিৰ পায়, কিন্তু আমি নগ'লোঁ। মোৰ দ্বাৰা যে সম্ভৱ নহয় দেই ইমান ওপৰলৈ যোৱা, সেইবাবে নগ'লোঁ। ইয়াতে গোটেই চৌপাশখন চালোঁ, চাই পিনি কেইখনমান ফটো উঠি ল'লোঁ। ফটোকেইখন পিছে ইমানো ভাল হোৱা নাই, যিহেতু আমি নিজেহে চেলফি লোৱা, মাৰি দিয়াতো কোনো মানুহ নাই। ইয়াতে ফটোকেইখন এড কৰি দিছোঁ, চাবচোন দেই। মন্দিৰত পূজা কৰি এইবাৰ আমি পেট পূজা কৰিবলৈ আহিলোঁ, যিহেতু ৰাতিপুৱা আমি একোৱেই খাই অহা নাছিলোঁ। খাই বৈ ওলাই আহিলোঁ। ওলাই আহি লিয়ানাৰ পাপাই ক'লে এইডোখৰতে হেনো বোলে আইৰণ ব্ৰিজ আছে, তো আমি গাড়ীত উঠি আকৌ আইৰণ ব্ৰিজ চাবলৈ ওলালোঁ। লগতে আৰু দুজন বন্ধু আহি আছে আমাৰ লগত, পিছে পিছে বাইকত পিছে দেই। সঁচাকৈ দেই, অৰুণাচলৰ প্ৰাকৃতিক পৰিৱেশটো খুবেই ভাল। ইমান যে ধুনীয়া লাগিছে নহয়, চাই থাকিয়ে হেঁপাহ পলোৱা নাই। এয়া মোৰ হাঁহি। ৱাটাৰফল এটা থাকিব লাগিব। ৰাস্তা এইটো ভালেই দেখোন, মানে আগতে পকা ৰাস্তা আছিল বুজিছা। আগতে পকা ৰাস্তা আছিল। এইখনে আইৰণ। যাব পাৰি চাগে গাড়ী, কি গাড়ী লৈ ৰখাই থৈছে। এইখনেই হৈছে আইৰণ ব্ৰিজ, মানে লোহাৰৰ দলং। মই আকৌ আইৰণ ব্ৰিজ বুলি কওঁতে বেলেগ কিবা বুলিহে ভাবিছিলোঁ, পিছতহে গম পালোঁ যে লোহাৰৰ দলং, আৰু কাষেদি এখন নৈ বৈ গৈ আছে। আইৰণ ব্ৰিজৰ এইপাৰে আহিলোঁ। এইপাৰে আহি দেখিলোঁ গোটেইখিনি ৰিজৰ্টে। এওঁলোকে কোৱা মতে আগতে হেনো এইবোৰ ৰিজৰ্ট নাছিল, এনেই আমি কোনো এডোখৰ ঠাইতে বহি পিনি ধুনীয়াকৈ আৰাম কৰিব পাৰোঁ বা প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব পাৰোঁ। কিন্তু যিহেতু এতিয়া গোটেইখিনি ৰিজৰ্ট হ'ল, ৰিজৰ্টত গৈ টিকট কৰিব লাগে, টিকট কৰাৰ পিছতহে আমি ক'ৰবাত বহি পিনি আৰামছে থাকিব পাৰিম মানে। ব্লগ বনা ৰही हो নাই কৰা। আমাৰ সৰু কেঁচুৱা ল'ৰা দেই, লিয়ানাৰ বেলুনখিনি ফুলাই আছে।
বাপেকে পিন্ধি আছে টুপি জীয়েকৰ টুপিটো বাপেকে পিন্ধি আছে হেল্ল' কৈ দিয়া ব'লা তলত যাওঁ আমাৰ বাকী দুগৰাকী বন্ধু আহি পালেহি আৰু এতিয়া আমি সেই কৈ আছোঁ সৰু যে চাংঘৰটো দেখিছে আমি তাতে সেই চাংঘৰটোতে অকণমান দেৰি বহিম কথা পাতিম হাঁহিম ফূৰ্তি কৰিম তাৰপিছতে ঘৰলৈ ঘূৰি যাম তাতে বহি কথা পাতি এতিয়া ঘৰলৈ বুলি উভতিলোঁ